Hello everyone, welcome and welcome back to my YouTube channel. Namaskar, swagatam janaisu moi Urmi Hazarikai mur YouTube channel sengmoravlog onno eti video le. So azir video to start koriso mane moi একদম দুপৰীয়া কাৰণ আমি এতিয়া বহি আছো ৰ'দত ঠাণ্ডা দিনত এনেদৰে কোনে কোনে ৰ'দত বহি ভাল পায় জনাবাচোন এফালে মোৰ পিছফালে আছে আমাৰ শিৱম বেটা আৰু শিৱম বেটাই আপোনালোকক কিবা এটা বনাই দেখাব তেতিয়া বলকচোন কি বনাই দেখায় অলপকে দেখাও কি বনাইছা তুমি সোনকালে বনোৱা আকৌ 10 ঘন্টা লাগি লাগিব এটো কি বুলি কয় কি নিনজা ষ্টার কোপা হিগলা তুমি ইউটিউবৰ পৰা হিগলা মোক শিকাই আছা না তুমি কেনেকে কেনেকে কি কৈ দিয়া আকৌ প্ৰথম এখন বনাই লোৱা বাৰু কি হয় দেখাই লোৱা আৰু এফালে চৰি আছে আমাৰ কুকুৰা পোৱালি এই দেখিছে নহয় কুকুৰা চৰাই আছো এফালে আমি ৰ'দত বহি কাগজৰ বস্তু বনাই আছো জলদি বনোৱা আৰু আপোনালোকে দেখিলে শিৱমে আপোনালোকক কি বনাই দেখালে আৰু যেতিয়া এনেকে কাগজেৰে বা ৰুমালেৰে কিবা কিবি বনোৱা হয় ন মোৰ কিন্তু বৰ শৈশৱলৈ মনত পৰে কাৰণ আমিও সৰুতে এনেদৰে কিবা কিবি বনাইছিলোঁ আৰু সেই শৈশৱকালটো হে বহুত ভাল আছিলে বাদ দিয়ক বাৰু সেইবিলাক আৰু এতিয়া ভাবিছোঁ আপোনালোকৰ লগত এটা মই ৰেচিপি শ্বেয়াৰ কৰোঁ সেই ৰেচিপিটো বাৰু চবেই বনাই মেলি খায় তথাপিতো মোৰ ষ্টাইলত কেনেদৰে বনাওঁ আপোনালোকক দেখাম বিশেষ একো ডাঙৰ ৰেচিপি নহয় ভাবিছোঁ মেগি বনাম আৰু মেগিটো মোৰ ষ্টাইলত আপোনালোকক কেনেকৈ বনাওঁ আপোনাৰ লগতো শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ সেইকাৰণে বলক ষ্টাৰ্ট কৰোঁ আৰু এতিয়া আমি মেগি বনাবলৈ লৈছোঁ আৰু মেগি বনাবলৈ আমাক কি লাগিব সেইকেইটা বস্তু আপোনালোকক দেখাই দিছোঁ এফালে মেগি বনাবলৈ আমি মেইন বস্তুটো হৈছে মেগি লৈছোঁ লৈছোঁ ডাংবডি সৰু সৰুকৈ কাটি লৈছোঁ আৰু লৈছোঁ বিলাহী লৈছোঁ পিঁয়াজ আৰু সোৱাদ অনুসৰি নিমখ আৰু এফালে পাতি লৈছোঁ কেৰাহীখন গৰম হ'ল এতিয়া আমি ইয়াত তেল দি দিম কেৰাহীখন গৰম হ'ল আৰু আমি তেলো দি দিলোঁ এতিয়া তেলখিনি গৰম হৈ গ'ল দেখি ইয়াত দিম আমি পিঁয়াজ আপোনালোকে দেখিছে পিঁয়াজ দি দিছোঁ তাৰপিছত এইখিনি আমি ভালদৰে ভাজি ল'ম ৰঙচুৱা হোৱালৈকে এইখিনি আমি ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ম আৰু অলপমান বাকী আছে এইখিনি ৰঙচুৱা হ'বলৈ এতিয়া ৰঙচুৱা হৈ গৈছে এতিয়া আমি ইয়াত দিম বিনছখিনি বিনছখিনিও আমি ভালদৰে ভাজি ল'ম
আগতে ইয়াত আমি সোৱাদ অনুসৰি অলপমান নিমখ দি দিম। বেছি দিব নালাগে কাৰণ মেগীৰ মছলাত নিমখটো থাকেই, কাৰণে আমি চব্জিটো ভালদৰে মানে বিনছবোৰ ভালদৰে ভাজ খাই যাবৰ কাৰণে নিমখটো দিছোঁ আৰু এইখিনি ভালদৰে লৰাই দিম। বিনছখিনি ভালদৰে ভাজ খাই গ'ল। এতিয়া আমি ইয়াত দিম বিলাহী, কাটি থোৱা বিলাহী। এইখিনিও ভালদৰে আমি ভাজি ল'ম। আপোনালোকে যদি বিচাৰে ইয়াত জলকীয়াও দিব পাৰে, কিন্তু আমাৰ সৰু ল'ৰা দেখি মানে সৰু ল'ৰাৰ কাৰণে জলকীয়া নাখায় আৰু আমি ইয়াত ব্যৱহাৰ কৰা নাই। সেইফালে আপোনালোকে দেখিছে ইয়াত বিলাহীখিনি ভালদৰে গলি গৈছে আৰু এতিয়া আমি ইয়াতে ব্যৱহাৰ কৰিম মেগী, কাৰণ মেগীটো আমি বইল কৰি নলওঁ, ডাইৰেক্ট এইদৰে দি দিম আমি। আৰু এইখিনিও আমি 1 মিনিটমান ভালদৰে ভাজি ল'ম। আৰু এইখিনি ভাজোঁতে গেছটো একদম মিডিয়াম ফ্লেমত বা ল' ফ্লেমত ৰাখিব। আৰু যদি মিডিয়াম ফ্লেমত ৰাখে গেছটো আপোনালোকে তেতিয়া এইবিলাক ভালদৰে মানে এইখিনি ভালদৰে লৰাই থাকিব, আৰু যদি ল' ফ্লেমত ৰাখে তেতিয়া আপোনালোকে অলপ লৰাই ৰাখি দিব পাৰে। 1 মিনিটমান ভজাৰ পিছত আমি ইয়াত এতিয়া দিম পানীও বহুত দিব নালাগে, কাৰণ আমি পানীখিনি শুকুৱাই দিম। গৰম পানী দিলে বেছিকৈ ভাল। আমি ইয়াত দেখিছে কিমানটো এমাউণ্টত পানী দিছোঁ, আৰু এইখিনি ভালদৰে উতলিবলৈ দিম আৰু অলপ পানী দিব লাগিব। ইমানমান দিলেই হৈ যাব পানী, আৰু এইখিনি ভালদৰে উতলিবলৈ দিম। দেখিবলৈ পাইছে মেগীখিনি ভালদৰে উতলিবলৈ ধৰিছে, আৰু অলপমান উতলাৰ পিছতে আমি ইয়াত মছলাখিনি এড কৰিম। আপোনালোকে দেখিছে মেগীখিনি প্ৰায় উতলিছে আৰু অলপমান পানী কমি গৈছে। এতিয়া আমি ইয়াত এড কৰিম মছলাখিনি, মেগীৰ মছলাখিনি। আৰু এইখিনি ভালদৰে আমি মিহলাই দিম গোটেইখিনিতে। আৰু অলপমান পিছতে এইখিনি ৰেডি হৈ যাব। আপোনালোকে চাই থাকক ৰেডি হোৱাৰ পাছত কেনেকুৱা হয়, মই আপোনালোকক দেখাই আছোঁ। প্ৰায় আমাৰ মেগীখিনি ৰেডি হৈ গৈছে, আৰু এইখিনি এতিয়া আমি নমাই লওঁ। গেছটো অফ কৰি দিওঁ, আৰু এইখিনি এতিয়া আমি এটা বাতিত উলিয়াই ল'ম। আপোনালোকে দেখিছে মোৰ মেগীখিনি বনাই হৈ গ'ল, আৰু আপোনালোকে দেখিবলৈ পাইছে। এনেদৰে কেতিয়াবা বনাই খাবচোন আৰু কেনেকুৱা পাই জনাব। এতিয়া এইখিনি খাই পৰিৱেশন কৰি মানে এইখিনি খাই মেলি আমাক শিৱমে জনাব কেনেকুৱা হৈছে। এইফালে আমাৰ শিৱমে মেগী খাই আছে। শিৱম বেটা কেনেকুৱা পাইছা খাই? ভালেই। কেনেকুৱা ভাল? কিমান ভাল? বহুত ভাল। ঠিক আছে। আপোনালোকে শিৱমৰ কমেণ্টত বাৰু শুনিলেই, তথাপিতো আপোনালোকে এদিন বনাই খাব আৰু কেনেকুৱা পাই জনাব। আপোনালোকক ইহঁতৰ ঘৰৰ মানে বাহঁতৰ ঘৰৰ বস্তু কেইটামান দেখাম। কি দেখাম চাই থাকক। আপোনালোকক দেখাম বুলি কোৱা বস্তুকেইটা চাওকচোন কিমান ধুনীয়া। এইকেইটা পোৱালি, এইকেইটা ডাঙৰ।
হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো চাই বাৰু কেনে পালে? যদি ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো দবাই ল'বলৈ নাপাহৰিব। আৰু আজি মানে মই সৰুকৈহে আপোনালোকৰ আগত কিবা এটা দেখালোঁ আৰু ডেইলি ব্লগ হিচাপে নহয় আৰু সৰুকৈ ৰেচিপি এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে চবেই ভাল পাইছে আৰু আজিলৈ আহিছোঁ নতুন এটা ব্লগত লগ পোৱাৰ আশাৰে। বাই বাই।